সবচেয়ে ডাঙৰ কথাটো এনেকুৱা আজি এই মুছলপুৰ দুৰ্গা মন্দিৰ এই প্ৰাংগণত আমি আমাৰ অবৰো গাঁওখিনি কৰ্তন কৰাৰ কাৰণে আজি পুনৰবাৰ আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লগা হৈছে য'ত নেকি BTC সচিবালয়ৰ নিচিনা সেই গেটত আমাৰ অসমীয়া ভাষাটো বিলুপ্ত যদিহে প্ৰকৃতাৰ্থত যদি আমি অসমীয়া হওঁ তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যদি আপোনালোকে BTC বাক কৰা যদি এই 22 লক্ষ অনাবৰৰ মানুহখিনি যে অসমৰ আইমাতৃ সন্তান বুলি অনুভৱ কৰে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত BTC সচিবালয়ৰ এই গেটখন অসমীয়া ভাষাটো সংশ্লিষ্ট কৰক 3 নম্বৰ কথাটো হৈছে কি BTC পৰা অবৰগাঁও কৰ্তন কৰা যি দফা এই দফাত কেৱল সীমামূৰীয়া দফাখিনি সীমামূৰীয়া গাঁওখিনি কৰ্তন কৰাৰ কথা উল্লেখ কৰিছে এটা কথা স্পষ্ট কথা যে দফাত উল্লেখ কৰা কেৱল 3.2 কক 3.3 দফাটোৱে আমাৰ কাৰণে যথেষ্ট সংখ্যক নহয় কালি যদি সীমামূৰীয়া অঞ্চলত যদি গাঁওবোৰে অকল যদি কৰ্তন কৰে এই ভিতৰত থকা মানুহখিনিক আমাৰ শৰীৰৰ পৰা এটা অংগ কাটি কিনে নিষেধ কৰি আমাৰ পংগু কৰাৰ বাৰে একো নহয় সেয়ে BTR শ্ৰী প্ৰমোদ বৰডাঙৰ এটা কথা আহ্বান কৰোঁ আপোনাৰ যিটো আপোনাৰ BTCৰ সম অধিকাৰ সম উন্নয়ন সকলোৰে লগতে যি ডিজিটেল BTR কৰা কথা হৈছে স্পষ্ট কথা কওঁ যে BTR বসবাস কৰা অবৰৰ যিখিনি মানুহ আছে 22 লক্ষ অনাবৰৰ মাটিৰ অধিকাৰখিনি সুৰক্ষিত কৰক আৰু ইয়াৰ কাৰণে প্ৰকৃততে অতি সোনকালে এসপ্তাহৰ ভিতৰত অবৰৰ সুৰক্ষা সমিতি আদি কৰি বিভিন্ন সচেতন মানুহক লগত লৈ আমি ঐক্যবদ্ধ এখন ৰাইজমেলা আহ্বান কৰোঁ য'ত আমি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ কিনে আমি একে থাকিব খোজোঁ বদলনত আমাৰ প্ৰব্লেম নাই কিন্তু বদলনত 22 লক্ষ অনাবৰৰ যি ভুক্তভোগী হৈছে তাক লৈ প্ৰতিবাদ এয়াই নহয় এয়া কেৱল মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰতিবাদ নহয় এটা কথা স্পষ্ট কৰিব 2011 চনৰ নৱেম্বৰ মাহত জন্ম লাভ কৰা সুৰক্ষা সমিতিৰ এইবাৰ প্ৰতিটো কোণে কোণে প্ৰতিটো হীৰাই তেজত কিন্তু আমাৰ অধিকাৰ সাব্যস্ত হৈছে দৰকাৰ হ'লে আমি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে কেৱল মনোজ দাস বিদ্যুৎ কলিতা সঞ্জয় দাস মহেন্দ্ৰ হীৰা নিশ্চয় ছবি নহয় আমি প্ৰত্যেকজন অবৰ ৰাইজে কিন্তু শ্বহীদ হোৱাৰ কাৰণে প্ৰস্তুত এইবাৰ সবচেয়ে ডাঙৰ কথা এনেকুৱা যে এই BTCত এই সন্ত্ৰাসজনিত কাৰণত আমাৰ শ্বহীদসকল যে শ্বহীদ হৈছিল তাত আমাৰ মুছলিম মানুহখিনি এজনো কিন্তু শ্বহীদক জয়মনা খাট আদি কৰি কিন্তু চৰকাৰে আজি সাহায্য প্ৰদান নকৰে ইয়াত কেৱল মাধৱ ৰাজবংশী আৰু ললিত সম্ৰাট আৰু ব্ৰজেন মহন্তৰ ষড়যন্ত্ৰৰ কাৰণত কেৱল হিন্দুত্বৰ কথা কৈ কিনে আমাৰ মাজত এটা কমিউনেল ক্লেছ আৰম্ভ কৰি আমাৰ BTR পুনৰ বৰ সংঘাতটো সৃষ্টি কৰি তেওঁলোকে বিজেপিৰ ছত্ৰত যায় যে তেওঁলোকে মাত্ৰ লাভালাভ কৰি কেৱল 24 অংক কৈ কিনে মাধৱ ৰাজবংশী ললিত সম্ৰাটে স্পষ্ট কৰি দিছে যে আমি বিজেপিৰ আমি অবৰৰ ছদ্মবেশী আমি অবৰক ধ্বংস কৰি দিম এটা স্পষ্ট ছেকেণ্ড কথা এইখিনি সমাপ্ত কৰিম যে অনাগত দিনত ককলাবাৰী উপ নিৰ্বাচনত এই মাধৱ ৰাজবংশী এই বিহাৰী দাস এই সুভাষ দাসে APPৰ লগত বুজা পৰা বিজেপিৰ লগত বুজা পৰা কৰা বুলি কৈ ৰাইজক পদূলি গৈ কিনে APPৰ লগত বদ্ধ মন্ত্ৰী কৰি ভোট দি বুলি কৈছিল সেইজন মাধৱ ৰাজবংশী আজি এই অবৰৰ সুৰক্ষা সমিতিৰ নাম লৈ কিনে তেওঁ পুনৰ ৰাজপথৰ সংগ্ৰাম কৰি এই ভণ্ডামি যি আৰম্ভ কৰিছে এই BTC 22 লক্ষ অনাবৰ ৰাইজে কিন্তু সম্পূৰ্ণভাৱে চাই আছে সেয়া মাধৱ ৰাজবংশী আৰু অন্যান্য ষড়যন্ত্ৰকাৰী প্ৰধানমন্ত্ৰীক সাৱধান কৰি দিছোঁ যি ৰাজনীতি কৰে আপোনালোকে BTC বাহিৰত কৰক যদি এনেকুৱা ৰাজনীতি BTCত কৈ তেনে মন কৰিব ৰাইজে খেদি আপোনালোকে ইয়াৰ পৰা কিন্তু BTC বাহিৰ কৰি দিব এই ক্ষেত্ৰত এটা কথা কৈছে প্ৰমোদ বৰডাঙৰীয়াক এটা কথা স্পষ্ট কথা কওঁ যে বাস্কাৰ ডিষ্ট্ৰিক্টতে বিভিন্ন BCDCত বিভিন্ন কেলেংকাৰী হৈ আছে উচিত তথ্য যোগান ধৰাৰ পিছতো এই চেয়াৰমেনবিলাকক আপোনালোকে বৰখাস্ত কিয় কৰা নাই নে আপোনালোক জড়িত ইয়াতে আজি মন কৰি 23 নং দিঘৰা পৰিয়াল সমষ্টিত আজি বিভিন্ন চেয়াৰমেনবিলাকে কাৰাপটোত জড়িত হৈছে এইবিলাকৰ ব্যৱস্থা কেতিয়া ল'ব আমাৰ ভাষা কেতিয়া সুৰক্ষিত কৰিব আমাৰ মাটি সুৰক্ষিত কেতিয়া কৰিব গতিকে এই BTR অফিচত প্ৰমোদ বৰডাঙৰীয়াক এটা আহ্বান কৰিছোঁ যে আপোনাৰ সম অধিকাৰ সমবিকাশ আৰু ডিজিটেল BTRৰ অংশস্বৰূপ BTR অবৰ মানুহখিনিক আমাৰ মাটি আমাৰ ভাষা আমাৰ চৰকাৰী চাকৰি বিভিন্ন সুবিধাখিনি আমাক প্ৰণয়ন কৰক তেতিয়াহ'লে আমি প্ৰমোদ বড়ো কি যিকোনো মানুহলৈ সহযোগ কৰাৰ কাৰণে আপত্তি নাই কিন্তু আমাৰ অধিকাৰখিনি সাব্যস্ত হ'ব লাগিব आङो सासे बर' फिसा हिसाबै आं बेखौनो बुंनो सानदों जाय दिनै आसाम सरकारा जोंखौ सासन खालामदों BJP सरकार बिथांमोननि नोजोरा जोंनि सायाव मोजां नङा मानो होनोब्ला बिथांमोनहा मा खालामदों दा क्लास 3 निफ्राय आरो 10 सिम बिथांमोनहा बर' मिडियाम असमिया मिडियामनि माखासे मा होनो बिथांमोनहा इंराजियाव बिथांमोनहा जाबसिना होनो नागिरदों जेरावनाखि जोंहा गोबां बर'नि दैदेनगिरि बिथांमोना बर' मिडियामाव फरायनानै दिनै गोरों गोरा जादों BTRनि चिफ मानगोनां प्रमोद बर' बिथाङा बर' मिडियाम फरायनाय आवगायनि BTCनि चिफ हाग्रामा महिलारि बिथाङाबो बर' मिडियाम फरायनाय बर' साहित्य सभानि प्रेसिडेन्ट तरेन बर' बिथाङा बर' मिडियाम फरायनाय दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङाबो बर' मिडियाम फरायनाय दिनै आसामनि चिफ मिनिस्टारा बुंनो नागिरदों जे बिमा रावआव सोलोंथाइ लानानै गावबो हिमन्त बिश्व शर्मायाबो बिमा रावआव सोलोंथाइ लानाय दिनै बिमा रावआव सोलोंथाइ लायोब्ला इंराजियाव मा होनो गोरलै सानखान्थि आरो गोरलै बिगियानाव बिथांमोनहा मोजां जाया होननानै जाबसिनो नागिरदों गावखौ नेशनेल लेभेलाव गावखौ सासे मोजां पलिटिशियान एस्टाब्लिश खालामनो थाखाय
अमित शाह आरो नरेन्द्र मदिमोनखौ इमप्रेस खालामनो थाखाय हिन्दीखौ बिथाङा बिराद गुरुत्व होदों दा ओंखायनो बिथाङा इंराजिखौ जोंनो जाबसिननो नागिरदों बे जोंनि थाखाय मोजां नङा जेरावनाखि बर' बिजोंनि थाखाय गोबां मानसिफ्रा मुंख्लं जालांबाय बर' बिजोंनि थाखायनो गोबां मानसिफ्रा दावहा नांबाय आरो बेखौ जोङो बर'फ्रा बिजि गंसेबो ओरैनो जों मोनाखै बेखौ जों संग्राम खालामनानैसो मोन्दों बर' मिडियाम फरायसालि गायसननो थाखाय गोबां संग्राम खालामदों बे मोनखांनायनि उनाव दिनै आसाम सरकारा जोंनि मा होनो इंराजिजोंनो जाबसिनना होनो नागिरदों बे जोंनि थाखाय मोजां नङा बेनि थाखाय बर' थुनलाइ आफाद दुलाराय बर' फरायसा आफाद माहारियारि आफादफ्रा प्रेसार होनो नांगोन आरो जेरैखि जाया जों देरहाथारनो नांगोन बर' बिमा रावखौ बासायनानै दोननो थाखाय दोनथारनो नांगोन जेरै हिमन्त बिश्व शर्मानि जि निति बे मोजां नङा नोंथांमोनहा नायगोन 2016आव जेब्लानाखि आसाम सरकाराव बिजेपि सरकार फैदों 2017निफ्राय असमिया बिजों बर' मिडियाम मा होनो बर' बिजों बर' मिडियाम जोंहा फ्राय माने 9000 बर' फरायसा मा होनो 9000 बिमा रावनि फरायसालिफ्रा थैलांबाय बिनि गेजेरजों गोबां बर' फरायसालिफ्राबो गोदो कंग्रेस गोदो जाय सासन खालामदों बिथांमोननि समाव बारा थैयाखै नाथाय 2016आव बिजेपि सरकार फैदों 2017निफ्राय 2022सिम जुदि सानोब्ला मा होनो बिमा रावनि बिजों जेरै असमिया मिडियामानो जा मा होनो बर' मिडियामानो जा मा होनो फ्राय माने 9000नि खाथियाव फरायसालिफ्रा थैलांबाय बे सोरबा क्लस आप जाबाय सोरबा मार्गार जाबाय सोरबा एमेलगेमेसन खालामबाय बिथांमोना गोबां फरायसाफोरनि खम बायदिसिना होननानै बिथांमोना फ्राय माने 9000 फरायसालिफ्रा क्लस जाबाय बे जोंनि थाखाय मोजां नङा जोंनि दिनै बर'फोरनि उथुमै होनोब्ला क'क्राझार टाउनावनो दाखालि बावैसो मा होनो फरायसालि जोंहा बर' मिडियाम स्कुला थैबाय बिसोर मा होनो बेखौ फरायसा मा होनो बायदि गोबां मा होनो बिथांमोना बेले बेजे माबा मामि बुंनानै बिथांमोना फरायसालिफोरखौ बन्द' खालामबाय बे जोंनि थाखाय मोजां नङा दिनै बर' मिडियामा दिनै सेफटियाव गैया बिनि थाखाय सोर खोथा बुंगोन नों आंहाथ' खोथा बुंनांगोन ना जोंनि गेदेर बिथांमोना मुंख्लं जानानै जोंनो बर' बिजों होलांबाय दिनै क'क्राझार टाउनावनो स्कुलफ्रा थैलांबाय जे फरायसा खम होननानै आरो जोंहा दिनै जोंनि बिजोङाव जोंनि हारियाल' फरायो नङा होमबा दिनै कार्बि आंलंनि कार्बिफ्रा मा बुङो डिमासाफ्रा मा बुङो बिथांमोननि स्कुलाव मा होनो बिमा रावनि स्कुलाव मा जायो मिथिबायना असमिया मिडियामानो जा बावनो जा हाजो दरसेयाव मोनसे गामिल' थायो नांगौ बादि नेसनेल लेभेलनि क्राइटेरियायावबो मिलिया बेबो मोजां नङा हिमन्त बिश्व शर्माया मा बुंदोंमोन जे गोदो मा होनो इलेक्सननि सिगां मा बुंदोंमोन जे बर'फ्रा भुमिपुत्र बर'फोरखौ रावबो होखारनो हाया नाथाय पावाराव फैखांनानै गुवाहाटि नोगोरखौ गिदिर खालामनांगौ होननानै बिथांमोना जोंनि ट्राइबेलफोरखौ दिनै होखारबाय जोंनाव माने बुलडोजार सालायना होबाय बिथांमोना जिसिबिजों जोंनि न'खौ बुख्रेबबाय बिथांमोना दिनै गोबां जोंनि ट्राइबेल हारिया गुवाहाटियाव न' गैजायै हा गैजायै फरायनो थाखाय फरायसालि गैजायै जाबाय जों दिनै भुमिपुत्र बे हानि फिसा जों बाव गिबिसिन फैनाय नाथाय जोंहानो दिनै थानो थाखाय न' गैया थानो थाखाय हा गैया फरायनो थाखाय फरायसालि गैया बिनि सोमोन्दै सोर बुंगोन दा ओंखायनो हिमन्त बिश्व शर्माया माब्लाब्लाबो बिनि थागिबिफोरनि मा होनो मोजांनि थाखाय बिथाङा साना दिनै बिटिसिखौ जेरैखि जाया सेख्रेबनो नाजागासिनो दं बिथांमोना बिटिसिखौ दिनै जेरैखि जाया सेख्रेबनो नाजागासिनो दं बिथांमोना पावाराव लानो नाजागासिनो दं